হে এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ইমান বেছি গৰম পৰিছে নহয়, আপোনালোকৰ বাৰু এই গৰমত স্কিন কেয়াৰ কৰিবলৈ মন গৈছেনে? নিশ্চয় নাই যোৱা, মোৰো একেদশা। কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি মই এনেকুৱা এটা টেকনিক ক'বলৈ যাম, যিটো মাত্ৰ আপুনি 5 মিনিট এপ্লাই কৰিয়ে এটা একদম খুব সোনকালে এটা গ্ল' পাব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। প্ৰথমে এটা ডাঙৰ পাত্ৰ ল'ব। পাত্ৰটো এনেকুৱা এটা পাত্ৰ ল'ব যাতে আপোনাৰ মুখখন ডুব যায়, আৰু সেই পাত্ৰটোত অলপমান সৰহকৈ বৰফৰ টুকুৰা লৈ তাত অলপমান পানী দি দিব। পানী বহুত বেছি নিদিব, মুখখন ডুব গ'লেই হ'ব। তাত অকণমান নেমু চেপি দিব, আৰু ৰিফ্ৰেছিঙৰ কাৰণে অলপমান গোলাপৰ পাহি আপোনালোকে দি ল'ব পাৰে। মোৰ ওচৰত ফ্ৰেছ গোলাপ আছিলে, সেইকাৰণে মই অলপমান পাহি দি ল'লোঁ। আৰু যদি আপোনালোকৰ হাতত নাই, কোনো কথা নাই, আপোনালোকে গোলাপ জলো ইউজ কৰিব পাৰে। আৰু ইয়াত আপুনি এল'ভেৰা জেলো দিব পাৰে। এইবিলাক সম্পূৰ্ণ অপশ্যনেল হয়। ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট কিন্তু হৈছে অকল বৰফ আৰু পানী। প্ৰথমে আপোনালোকে এটা কাম কৰিব, মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই ল'ব। মুখখন যাতে চাফা হৈ থাকে ন। তাৰপিছত যিমানটো দূৰ আপোনালোকৰ সম্ভৱ হয়, 5 ছেকেণ্ড 10 ছেকেণ্ড এই পানীখিনিত মুখখন এইদৰে জুবুৰিয়াই ৰাখিব। আৰু এইদৰে আপোনালোকে জুবুৰিয়াই ৰখাৰ পিছত মানে কি হ'ব যে আপোনাৰ যিখন স্কিনখন কিমান ৰিলেক্স ফিল হ'ব আপোনালোকে চাই থাকিবচোন। আৰু ভিতৰত যিটো একদম গৰমটো আমাৰ সোমাই থাকে ন, সেই গৰমটো একেবাৰে ওলাই যাব। আৰু এই টেকনিকটো এপ্লাই কৰাৰ ফলত কি হয় জানেনে? আমাৰ যিখন মুখৰ যিটো আমাৰ তেজ চলাচল প্ৰক্ৰিয়াটো খুব খৰকৈ হ'ব পাৰে মানে, আৰু যাৰ ফলত আমাৰ স্কিনখনত থকা যিবিলাক ডেড চেলছ আছিলে, সেই ডেড চেলছবিলাক নাইকিয়া হৈ যায়। এই মৃতকোষ বা ডেড চেলছবোৰ নথকাৰ ফলত কি হয়, আমাৰ স্কিনৰ যিটো ডালনেছ বা ৰাফনেছ যিকোনোৱে নাথাকক, সেইবিলাক একেবাৰে লাহে লাহে নাইকিয়া হৈ যাব। আৰু যদি আপোনালোকৰ স্কিনখন ধৰক ৰ'দলৈ আপোনালোক খুব বেছিকৈ ওলাব লগা হয়, তাৰ ফলত স্কিনখন ডেমেজ হৈ গৈছে, বা আপুনি কিবা প্ৰফেশ্যনেল কাৰণতে হওক বা কিবা কাৰণত যদি আপুনি মেকআপ কৰিব লগা হয়, মেকআপৰ ফলত যদি স্কিনখন ডেমেজ হৈ গৈছে নহয়, এই টেকনিকটো যদি আপোনালোকে এপ্লাই কৰে, একদম খুব সোনকালে আপোনালোকে ৰিজাল্ট পাব। আৰু ডেইলি বেচিছত যদি আপোনালোকে 5 মিনিট বা সপ্তাহটোত 4 দিনো কৰে, আপোনালোকে এইটো মানে গ্ল' পাবই পাব। এইটো মোৰ 100% গেৰাণ্টি। এইটো মোৰ খুব বিশ্বাসযোগ্য টেকনিক হয়। কাৰণ আগতে যেতিয়া মই কলেজলৈ যাওঁ, অফিচলৈ যাওঁ, তেতিয়া মানে গৰমত আহি পেলাই এই টেকনিকটো মই প্ৰায় এপ্লাই কৰোঁ, আৰু যাৰ ফলত মোৰ গ্ল'টো থাকি যায় স্কিনত। আৰু কি হয়, আজিকালি বজাৰত অনেক কিচিমৰ কেমিকেলছ ওলাইছে। প্লিজ পাৰে যদি সেইবিলাক এভইড কৰি থাকিব। কাৰণ নেচাৰেলি আপোনাৰ স্কিনটো ভালে যদি ৰাখিব পাৰে, তেতিয়াহ'লে ই বহুত লং লাষ্টিং হ'ব। আৰু এই টেকনিকটোৰ ফলত আপোনালোকে আৰু এটা ক্ষেত্ৰত এপ্লাই কৰিব পাৰে, যেতিয়া আপোনালোকৰ মন চনবোৰ বেয়া লাগি থাকে নহয়, বা কেতিয়াবা কি হয় এনেকুৱা আমাৰ খুব খং ৰাগ উঠি থাকে নহয়, এই টেকনিকটো যদি আপোনালোকে এপ্লাই কৰি চায়, আপোনালোকৰ চাব খং ৰাগ মনৰ দুখ একেবাৰে নাইকিয়া হৈ যায়। আৰু এতিয়া গৰমততো মেকআপ বুলি ক'লে কেনেকুৱা লাগে ভাবকচোন, কিন্তু বিয়া চিয়াত গ'লে আমি মেকআপ কৰিবই লাগিব। মেকআপ কৰাৰ আগত যদি আপোনালোকে এই টেকনিকটো এপ্লাই কৰি লয়, তেতিয়াহ'লে মেকআপটো আপোনালোকৰ বহুত লং লাষ্টিং হ'ব। আৰু মেকআপ কোনো কাৰণত বেয়া হৈ নাযায়, সেইটো আপুনি চাব পাৰে কৰি পেলাই। এনেওতো আমি বৰফৰ টুকুৰা অকণমান লগাই লওঁ ন গৰমত মেকআপ কৰাৰ আগত, কিন্তু এইটো যদি আপোনালোকে এপ্লাই কৰি লয়, আপোনাৰ স্কিনৰ যিটো মেকআপ আছে, মেকআপটো একদম খুব ধুনীয়া হৈ থাকে। চাবচোন এপ্লাই কৰি। আৰু এতিয়া গম পালেনে, এটা টেকনিক এপ্লাই কৰি আমি কিমানখিনি সুবিধা ল'ব পাৰোঁ যিকোনো এটা বস্তুৰ। আৰু আপোনালোকে এই গৰমত প্লিজ এবাৰ এপ্লাই কৰি চাব, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে দি থকা মৰমবোৰৰ দৰে সদায় মৰম দিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।